চাওঁতে চাওঁতে এডিআৰই পৰীক্ষাৰ দুটা পৰীক্ষা আমি পাৰ কৰিলোঁ। এতিয়া শেষ পৰীক্ষাটো অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব, দীপাৱলীৰ আগতে। ২৭ তাৰিখৰ যিটো পৰীক্ষা, চতুৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ দুটা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে দুইবেলা পৰীক্ষা দিব। যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ তেওঁলোকে এটা পৰীক্ষাত বহিব আৰু যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিকতকৈ তলত তেওঁলোকৰ বাবেও এটা পৰীক্ষা অনুষ্ঠিত হ'ব। মোক সেৱাই জনোৱা মতে প্ৰথম যিটো আগবেলাত ৮,২৭,০০০ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব আৰু পিছবেলা ৫,৫২,০০০ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব। মই আকৌ এবাৰ সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ আৰু পৰীক্ষাৰ্থীসকলক আমি এটা সুন্দৰ পৰিৱেশত পৰীক্ষা দিয়াৰ সুযোগ আৰু সুবিধা দিম, তাক মই পুনৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ। যিখন কুৱেশ্যন পেপাৰ পৰীক্ষাৰ পিছত সেইখন আপোনালোকে ঘৰলৈ লৈ আহিব পাৰিব। OMR চিট আপোনালোকে আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব আৰু এনচাৰ কিউ আপোনালোকে ৱেব পৰ্টেলত পাব পাৰিব। প্ৰথম তিনিটা পৰীক্ষাত এতিয়ালৈকে OMR চিট পেপাৰ 3ত ৯৫,০২৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰহ কৰিলে। পেপাৰ 4ত ২০,০৫৫ গৰাকী প্ৰাৰ্থীয়ে OMR চিট সেৱাৰ পৰা আবেদন কৰি সংগ্ৰহ কৰিলে আৰু পেপাৰ 5ত ৭,২৩১ গৰাকী প্ৰাৰ্থীয়ে OMR চিট সংগ্ৰহ কৰিলে। মই যিমান ভাবিছিলোঁ সিমান ষ্টুডেণ্টে OMR চিট লোৱা নাই, সি আমাৰ ওপৰত থকা বিশ্বাসকে সূচায়। তথাপিতো যিসকলে আবেদন কৰিব তেওঁলোকক আমি OMR চিট উভতাই দিম।